মানুহ এজনৰ ভিতৰভাগ কিমান ফৰচা কিমান খোলাহি কিমান মুক্ত মনৰ মানুহ এটা সৰু চিষ্টেমেৰে গম পাব পৰা যায় চিষ্টেমটো আপোনালোক কৈ দিওঁ যে মানুহজনে নিজৰ লেভেলতকৈ ওপৰৰ মানুহক নহয় তলৰ মানুহক কেনে ব্যৱহাৰ কৰিছে এইটো চাওক আপুনি নিজকে চাওকচোন আপুনি ধৰক আজি ২৫,০০০ টকা পোৱা এটা চাকৰি কৰি আছে তো আপোনাৰ ঘৰলৈ যদি মাহত ৪০,০০০ টকা পোৱা কোনোবা এজন মানুহ আহে তাক আপুনি ৰসগোল্লা মিঠাই চাওমিন দি চাহ খুৱাবই কাৰণ আপোনাৰ লেভেলৰ ওপৰত ৪০,০০০ দে দোষ ভাই আপুনি এটা কিবা আশাত খুৱাইছে যে সিয়াৰ লগত থাকিলে মোৰো চাগে দৰমহা পাৰিব বহুত কিবা কিবি মুঠতে লাখ কিবা কাৰণ থাকিব পাৰে কিন্তু আপোনাৰ ঘৰলৈ যেতিয়া মাহত ৮,০০০ টকা পাই থকা ল'ৰাজন আহিব কি গল্লাৰে চাহ পাব এইটোৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ মেণ্টেলিটি আপোনাৰ ভিতৰভাগ কিমান ফৰচা কিমান খোলা কিমান মুক্ত মানৰ কিমান চিম্পুল মানুহ আপুনি মেট্ৰিকত ছেকেণ্ড পাইছে আপুনি ফাৰ্ষ্ট বলাৰটো সন্মান জনাবই লাগিব আৰু কি আছে ফাৰ্ষ্ট পাইছা দে কিন্তু মেট্ৰিকত ফেইল কৰা ল'ৰা এজনক আপুনি কেনেকৈ মাতে কি চিষ্টেম কোনো ড্ৰেছ চাই ডিপেণ্ড নকৰে ভাই আজি যদি আপোনাক কোনো চুৰি পাত্তা দিয়া নাই আপোনাৰ গাৰ্লফ্ৰেণ্ডে যদি বেলেগ আপাক লগাব চেষ্টা কৰি আছে বা আপুনি ভাল পোৱা ছোৱালীজনীয়ে যদি আপোনাক পাত্তা দিবলৈ চেষ্টা কৰা নাই নাভাবিব এইটো বেয়াৰ কাৰণে হৈছে বুলি এইটো ভালৰ কাৰণে হৈ আছে কিজানি আপোনাৰ জীৱনটো সেই ছোৱালীজনী ধ্বংস কৰিলেহেঁতেন কিজানি ভগৱানে আপোনাৰ বাবে সেই ছোৱালীজনীক কোনো ভাল কোনোবা কৰিছোঁ এতিয়া সিও ডাঙৰ হৈ চাকৰি কৰিব চাকৰি কৰি মোক খুৱাব বা তাৰ ল'ৰাক খুৱাব মানে চাকৰি কিন্তু মা দেউতাই এটা কথা নাজানে যে তেওঁলোকৰ দিনত চাকৰি পোৱাটো সহজ আছিল ঘৰৰ পৰা মাতি নিছিল চাকৰি কৰা হে কিন্তু আজিকালি ইমান সহজ নহয় এই কথাটো মা দেউতাই বুজি নাপায় মা দেউতাই জানে তই পঢ়ালো শুনালো চাকৰি পাবই লাগিব কথাটো এনেকুৱা কিন্তু ৰিয়েলিটিটো এইটো যে APDCL-ত ১৮০০ পোষ্ট ওলাব ল'ৰা ছোৱালী এপ্লাই কৰিব ৬ লাখে ধৰি ললো ১ লাখে পালে ১ লাখে নাপায় ১৮০০ পাব তথাপিও ধৰি ললো পালে ১ লাখে বাকী ৫ লাখে কৰিব কি কৰিব বেপাৰ কৰিব লাগিব বেপাৰী হ'ব লাগিব বিজনেছ কৰিব লাগিব কেছ কৰিবই লাগিব কিন্তু বেপাৰ বা বিজনেছৰ কথা যদি মা দেউতাক কওঁ না মুখখন পেটে দিয়ে মানে বেপাৰ কৰিবি তই ইমান পঢ়ি শুনি বেপাৰী হবি এনেকুৱা টাইপ তাৰমানে কিন্তু অসমৰ মানুহৰ মাইণ্ডছেটটোৱে বেলেগ অনলি চাকৰিহে লাগে যেনেকৈ নহওক প্ৰাইভেটত হ'লে চাকৰি লাগে সেইবাবে এতিয়া চাকৰিয়ে কৰিম বাৰু কিন্তু পালেহে কৰিম নৰ্মেল পঢ়িছোঁ মই কোনো IIT ছাত্ৰ নহয় মই কোনো ITI ছাত্ৰ নহয় মই জাষ্ট আৰ্টছত ডিগ্ৰী লোৱা এজন ল'ৰা তো মই জানো না নিজৰ কেপাবিলিটি কিমান প্ৰেম কৰিছে আজি খুব ভাল পায় গাৰ্লফ্ৰেণ্ডক ভাল পায় বয়ফ্ৰেণ্ডক ভাল পাই থাকক তাইকে বিয়া পাতিব হ'লেও এটা ছেকেণ্ড অপশ্যন যে এইক যদি মই নোৱাৰোঁ এক্সক্লুসিভ জুৱেলাৰী য'ত হীৰা আৰু এইফালে আছে কি নাম ৰশ্মি বৰুৱা ময়ো বৰুৱা এই পৃথিৱীত মানুহ বহুত আছে কি ঠিক আপুনি মাষ্টৰ হ'বও নোৱাৰে কি ঠিক আপুনি চিকাৰ কৰিম বোলা হৰিণটোক চাগে বেলেগ বাঘে চিকাৰ কৰি পেলায় কাৰণ বাঘ বহুত বৰ্তমান এই জংঘলখনত যদি নোৱাৰে কি হ'ব প্ৰেমেৰেতো নহয় প্ৰেমেৰে কেইদিন চলিবহে প্ৰেমেৰে সংঘাত নচলে সংঘাত চলিব হ'লে এইটো লাগিব এইখন দুনিয়াত আপুনি যদি আজি কাৰোবাক ভাল পায় যদি ফিলিংছ আছে জাষ্ট আপোনাৰ প্ৰেমটো আৰম্ভ হৈ আছে প্ৰেমটো ৰিয়েল ট্ৰেকত অহা নাই যিদিনা ফিল নকৰিব একো এই দিনটো দেখোঁ তাইৰ কথা মনত অহাই নাই ধৰক আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে বয়ফ্ৰেণ্ড আছে দিনটো দেখোঁ একো তাইৰ কথা ভাবাই নাই মনত দেখোঁ অহাই নাই কিন্তু হঠাৎ তাই ফোন কৰাৰ লগে লগে আহি যাব বা ২ দিন যদি আপুনি লগ নাপায় বেয়া উৎকণ্ঠা হৈ যাব কিন্তু সদায় অনবৰতে ফিল কৰি নাথাকে একো চ' অনবৰতে যদি ফিল কৰি নাথাকে সেইটো হৈছে প্ৰেম বুজি পাইছেনে প্ৰেম